স্বাগতম জনাইছোঁ সম্পূৰ্ণ ব্লগৰ আন এটি ভিডিঅ'লৈ। এজনী বেটি, এজনী পাক চুমু এটা দি দিয়া, চুমু এটা দি দিয়া। অঁ, এইজনী বেটি, বেটি এফালে চাই দিয়া আকৌ। হয় ন, এফালে চাই দিয়াচোন, এফালে চাই দিয়া। অকণমান এতিয়া তাইৰ লগত খেলিছোঁ। যি আমাৰ পাখিৰ জন্মদিন, সেইবাবে সৰুকৈ আৰু পাৰ্টি ইমান ডাঙৰকৈ নহয় আৰু এনেই সৰুকৈ নিয়ম এটা কৰা হৈছে। সৰুকৈ আৰু এনেই ককাইহঁতে পাতিম বুলি কৈছে, সৰুকৈ নিয়ম এটা কৰিম বুলি। তাকে দেখাম বাৰু আজি আমিনো কেনেকৈ কি কৰোঁ। এইফালে মাংস বনাইছোঁ মই, তাৰপাছতে এইফালে ভাত পাতিলোঁ, দালি আৰু এয়া চাটনি পিচি থৈছোঁ। এনেকৈ আৰু এতিয়া কেক কাটিবলৈ লৈছে আৰু হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে পাখি, হেপী বাৰ্থডে টু ইউ। নাই তোলা, নাই তোলা, এইফালে ধৰিছোঁ। নাখায় খুৱাই দিয়া দিয়া ৰ'বা, লুঙি ওলাইছে নহয় মাৰ ন। মই চাহ খাই লৈছোঁ অকণমান। আজি পিছদিনাখনি কালি কেক চেক কাটি ভাত খোৱাবোৰ দেখুওৱা নহ'ল আৰু পিছত ভিডিঅ' নকৰিলোঁ। আজি তাঁত লগাইছোঁ। ভাত খোৱাই নাই আমি, একেবাৰে ভাত খতম কৰিহে ভাত খাওঁ।
এয়া জেঠাই বৰ তুলিছে। এতিয়া আমি ভাত পানী খাই আজৰি হৈ এতিয়া এবাটি তুলিলে, এতিয়া আকৌ এবাটি তুলিছে মানে এতিয়া জেঠাই যাবগৈ, আমি তুলিম আৰু এতিয়া লাহে লাহে। এইজনী খেলি আছে। যদিহে ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব। আজিলৈ বাই বাই।